বন্ধুসকল, আহকচোন আজি আমি জানো সজিনাৰ বহুমুখী ব্যৱহাৰ আৰু ঔষধি গুণৰ বিষয়ে। সজিনাৰ বৈজ্ঞানিক নাম মৰিংগা অলিফেৰা। তথাপি কিন্তু ঠাই বিশেষে সজিনাক বহু নামেৰে জনা যায়, যেনে শুভাঞ্জন, সুপত্ৰক, উপদংশ, তীক্ষ্মগন্ধ, সুখামুদ, দংশমূল, শীঘ্ৰু, ৰুচিৰঞ্জক, মধুশীঘ্ৰক ইত্যাদি। ভাৰতীয় আয়ুৰ্বেদ শাস্ত্ৰ মতে সজিনা প্ৰায় ৩০০ প্ৰকাৰৰ ৰোগ বা ব্যাধিৰ প্ৰতিষেধক। সজিনাৰ মূল, ছাল, ফল, ফুল, বীজ সকলোখিনিয়ে ঔষধি গুণেৰে সমৃদ্ধ। শৰীৰৰ বাবে লাগতিয়াল প্ৰায় সকলোখিনি ভিটামিনেই সজিনাত পোৱা যায়, যেনে কেলৰি, প্ৰটিন, ফেট, কাৰ্বহাইড্ৰেট, ফাইবাৰ, মিনাৰেল, কেলছিয়াম, মেগনেছিয়াম, ফছফৰাছ, পটাছিয়াম, কপাৰ, আইৰণ, অক্সালিক এচিড, ছালফাৰ ইত্যাদি। সজিনাৰ উপকাৰিতা আৰু গুণাগুণ আহকচোন জানো। সজিনা খালে মুখৰ ৰুচি বাঢ়ে, শ্বাস প্ৰশ্বাসৰ অসুখ কমে। সজিনাই ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। কাৰোবাৰ যদি স্কিনত বইল হৈছে, তেনে সজিনাৰ পাত বটি লৈ বইলৰ ওপৰত লেপন দিয়ক, উপশম পাব। সজিনা পাতৰ ৰস মূৰত লগালে উফি নোহোৱা হয়। সজিনাই টিউমাৰ বা আঘাতজনিত ফুলা কমায়, বাত বিষ নোহোৱা কৰে, দাঁতৰ আলুস সুৰক্ষিত কৰি ৰাখে, পেটৰ সমস্যা যেনে গেছ, বদহজম ইত্যাদি নোহোৱা কৰে, দেহৰ বিষ বা কাণৰ বিষৰো উপশম ঘটায়। মূত্ৰস্থলীৰ পৰা পাথৰ নোহোৱা কৰিব বিচাৰে নেকি? তেনে দৈনিক সজিনা ফুলৰ ৰস গাখীৰৰ লগত মিহলাই সেৱন কৰক, উপশম পাব। সজিনাই কিডনী আৰু লিভাৰ সুৰক্ষিত কৰি ৰাখে, ওজন কমাই। কৃমিনাশক হিচাপেও সজিনা ব্যৱহাৰ কৰিব পাৰি। মাতৃদুগ্ধ সজিনাই বৃদ্ধি কৰে, পুৰুষৰ যৌন শক্তি বৃদ্ধি আৰু দীৰ্ঘস্থায়ী কৰি ৰাখে। সজিনাই নাৰীৰ বিলুপ্ত যৌন বাসনাক উজ্জীৱিত কৰাৰ লগতে দীৰ্ঘায়িত কৰে। মুঠৰ ওপৰত গণি শেষ কৰিব নোৱাৰা গুণেৰে সমৃদ্ধ সততে আমাৰ বাৰীৰ চুকত পোৱা এই সজিনাবিধ। সকলোখিনি মিলাই যদি মই কওঁ, সজিনা জীৱকুলৰ বাবে এক অনবদ্য দান। তেনে বুজিলে নহয়, যিসকলে সজিনা নাখায় আজিৰ পৰাই খোৱাৰ অভ্যাস গঢ়ি তোলক। নিত্য নতুন এনেধৰণৰ স্বাস্থ্য সম্পৰ্কীয় আপডেট পাই থাকিবলৈ মোৰ এই হেল্ডি অসম চেনেলটি ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।